তেওঁৰ মূৰত তেতিয়া গ্ৰেপ্তাৰী পৰোৱানা। পুলিচে বিচাৰি ফুৰা এইজনেই বুলি জানি ঘগ্ৰাপাৰা অভিমুখী তিৰোতা কেইগৰাকীয়ে কান্দিয়েই পেলালে। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰম্ভ কৰিবলৈ লৈছোঁ আজি কলাগুৰু ৰূপে খ্যাত মহান ব্যক্তি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ কেইটিমান নজনা কাহিনী। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক এটা কৰি কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহা এতিয়া আৰম্ভ কৰোঁ। স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচনৰ পিছত কোকৰাঝাৰ চহৰত এদিন হাহাকাৰ লাগি গ'ল। বিষ্ণু ৰাভা সপত্নী গ্ৰেপ্তাৰ হৈছে দতমা অঞ্চলৰ ঘিলাগুৰি গাঁও। এদিন খবৰ ওলাল ধুবুৰী বঙাইগাঁও চাটাল ট্ৰেইনেৰে তেওঁক ধুবুৰীলৈ চালান দিয়া হ'ব। কোকৰাঝাৰ ষ্টেচন মানুহেৰে ঠাহ খাই পৰিছে। চন্তৰী বাহিনীৰ পহৰাৰে দুৱৰে হাতত এডাল ৰছীৰে হেণ্ডকাপ লগাই মধ্যম শ্ৰেণীৰ ডবা এটা তুলি দিয়া হ'ল। গাড়ীৰ খিৰিকীয়েদি মুখখন উলিয়াই ৰভাদেৱে ৰাইজক সম্বোধিলে, মই খুনি নহয়, ডকাইতো নহয়, মই বিপ্লৱী, মই শিল্পী, মই ৰাইজৰ সেৱক, মোৰ জীৱন কাহিনী বিপ্লৱী শিল্পীৰ। মানুহৰ মাজত গুণগুণনি উঠিল, এই নেকি বিষ্ণু ৰাভা? এই সুন্দৰ সুঠাম দেহা, সদা হাস্যমুখ, মনোমোহা মাত কথাৰে এইজন খুনি ডকাইত হ'ব পাৰেনে বাৰু? এৰা, এইজন মেধি ডাঙৰীয়াৰ দিনত আৰু ক'ত যে সঁচাই মিছাই শুনিম। ইপিনে ৰাভাদেৱে কৈ গ'ল, মই কোনো অপৰাধ কৰা নাই, ময়ো এই সমাজৰে মানুহ, সমাজ জীৱনৰ স্বাভাৱিক নিয়ম মতে মই বিদ্ৰোহ কৰিছোঁ মাথন। গাড়ী প্লেটফৰ্মেদি গুচি গ'ল। মানুহবোৰে অতি আপোনজনক বিদায় দিয়াৰ দৰে বেথা বেদনাহত দৃষ্টিৰে চাই ৰ'ল। 1962 চনত চীনা আক্ৰমণৰ আশংকাত তেজপুৰবাসী যেতিয়া সন্ত্ৰস্ত হৈ পৰিছিল, দেশ ৰক্ষা আৰু ৰাইজক খাদ্য অনুসৰি অভয় দিয়াৰ চেষ্টা কৰাৰ দূতে মাতৃহীন দুটি শিশুক বুকুত লৈ শুই থকাৰ পৰা কংগ্ৰেছ চৰকাৰৰ পুলিচে তেজপুৰৰ পৰা গুৱাহাটীলৈ পঘাৰে বান্ধি 7 মাহ সুদূৰ উৰিষ্যাত কাৰাৰুদ্ধ কৰি ৰাইজৰ সেৱাৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছিল। কিন্তু বিচলিত হোৱা নাছিলোঁ, পাইছিলোঁ নতুন বল। মৃত্যুৰ এমাহমান আগতে 15 মে তাৰিখে বিষ্ণু ৰাভাই কমিউনিষ্ট পাৰ্টীৰ অসম ৰাজ্যিক শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে লিখা শুভেচ্ছাবাণীত এনেদৰে লিখিছিল, চীনা যুদ্ধৰ সময়, পুহ কি মাঘ মাহ, বৰমাৰ ফালৰ পৰা এজন মস্ত মানুহ লাইন বাছৰ শেষ ছিটত বহি আছে। পিছৰ হেণ্ডিমেনজনে তেওঁৰ লগত নেশ্যনেল হাইৱেৰ কথা পাতি গৈ আছে। বৰমাৰ পৰা অলপমান আগত টালি টপলালৈ কেইগৰাকীমান তিৰোতা মানুহ বাছখনত উঠিল, ঘগ্ৰাপাৰাৰ ফালে যাব। এজনী মাইকী মানুহ এজন ভদ্ৰলোকৰ গাতে ঠেলা হেঁচা সহিব নোৱাৰি পৰি গ'ল। মানুহজন গেৰগেৰাই উঠিল। কিবা কৰি পৰিস্থিতি শান্ত হ'ল। পাছে অলপ পাছত আন এগৰাকী মহিলাইহে অথন্তৰটো লগালে। দিলে নহয় তেওঁ গাড়ীতে বমি কৰি। ওচৰত থকা মানুহকেইজনৰ চুলিৰ আগে খং উঠিল। তেওঁলোকে এবাৰ মানুহজনক এবাৰ হেণ্ডিমেনক উধাই মুধাই গাড়ী কাঢ়িবলৈ ধৰিলে। উপায়তো নাই, হেণ্ডিমেনজনে গাড়ী ৰখাই ৰাস্তাৰ কাষৰ বালি আনিবলৈ লৰ দিলে। তেনেতে আহিল ডাঙৰ মূৰৰ মানুহজন। তেওঁৰ গাত থকা এৰী চাদৰখনেৰে বমি কৰা ছিটটো আৰু চিটিকিৰ পৰা বমিবোৰ মচি পুনৰ সেইখনকে গাত মেৰিয়াই গাড়ী চলাবলৈ দিলে। ড্ৰাইভাৰে গাড়ী চলাই দিলে। হেণ্ডিমেনজনো কোনোমতেহে আহি দৌৰি উঠিলে। প্ৰকাণ্ড মূৰৰ মানুহজনলৈ সকলোৱে তভক মাৰি চাই ৰ'ল। ইজনে সিজনৰ মুখলৈ চুৱাচুই কৰিব ধৰিলে। হেণ্ডিমেনজনে বমিৰ গোন্ধ কমাবলৈ গাড়ীৰ দুৱাৰখন মেলি ধৰিলে। এনেতে গলগলীয়া মাতেৰে মানুহজনে চিঞৰিলে, ৰাখি দিয়ক। গাড়ীৰ পৰা নামি প্ৰকাণ্ড মূৰৰ মানুহজনে সৰিয়তলীলৈ যোৱা বাটটোৰে মিলিটেৰী বেগত যাবলৈ ধৰিলে। সকলো যাত্ৰীৰ দৃষ্টি মানুহজনৰ ওপৰত। ড্ৰাইভাৰজনে ওচৰৰ মানুহ এজনক সুধিলে, এইজন কোন, চিনিছেনে? নাই, কোন? বিষ্ণু ৰাভা। একেলগে কেইবাজনো মানুহৰ কণ্ঠৰ পৰা ওলাল, বিষ্ণু ৰাভা, অ কমিউনিষ্ট বিষ্ণু ৰাভা। কোনোবাই কৈ উঠিল নহয়, কমৰেড বিষ্ণু ৰাভা। বিষ্ণু ৰাভাৰ মূৰত তেতিয়া গ্ৰেপ্তাৰী পৰোৱানা। পুলিচে বিচাৰি ফুৰা বিষ্ণু ৰাভা এইজনেই বুলি জানি ঘগ্ৰাপাৰা অভিমুখী তিৰোতা কেইগৰাকীয়ে কান্দিয়েই পেলালে। 1967 চনৰ কোনো এটা দিন, অসম বিধানসভাৰ কথা। শাসনাধিষ্ঠিত কংগ্ৰেছ চৰকাৰৰ বিপক্ষে বিৰোধী দলে নানা তথ্য পাতি উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ দিছে। চৰকাৰ পক্ষেও উত্তৰ দিলে। বিধানসভা উত্তেজিত হৈ উঠিছে। অধ্যক্ষৰ আসনত হৰেশ্বৰ গোস্বামীদেৱ। বিধায়ক ৰাভাদেৱে থিয় হৈ অধ্যক্ষ মহোদয়ক সম্বোধি ক'লে, ৰজা প্ৰজা পিতা পুত্ৰ সম্বন্ধ এতিয়া ৰজা নাই, যিহেতু ভাৰত এখন গণতান্ত্ৰিক দেশ, চৰকাৰেই ৰজা। এতিয়া আমাৰ চৰকাৰ কংগ্ৰেছ চৰকাৰ, কংগ্ৰেছেই আমাৰ পিতা। এই পিতাই আগতে আমাক বৰ মৰম কৰিছিল।
তেতিয়া আমি মাতিলে মাতিছিল, সুখ দুখত আমাৰ প্ৰতি যত্ন লৈছিল, চোৱা চিতা কৰিছিল। এতিয়া আমি মাতিলেও নেমাতে, মাত বোল নিদিয়ে, মৰমো নকৰে, হাত ভৰি নলৰে, লৰ চৰো নকৰে, নাকত সাজ প্ৰশাসো নাই, চকুও নেমেলে, কাণেৰেও নুশুনে। কথা কি হ'ল? গাত হাত দি চাওঁ, শৰীৰ জঠৰ হৈছে। কংগ্ৰেছ চৰকাৰ, আমাৰ পিতাৰ মৃত্যু হৈছে। অধ্যক্ষ মহোদয়, আপুনিও আহক। পিতাৰ মৃতদেহ গেলি পচি দুৰ্গন্ধ নোলোৱাতে আমি সকলোৱে ধৰাধৰি কৰি বৰলুইতৰ বুকুত উটাই দিওঁ। বিধানসভাত হৰ্ষধ্বনিৰে হাত চাপৰিৰ জাউৰি উঠিল। কিন্তু সংখ্যাগৰিষ্ঠ বিধায়কৰ দ্বাৰা গঠিত চৰকাৰ হেতুকে অনাস্থা প্ৰস্তাৱ নাকচ হ'ল। সিদিনাৰ বিধানসভাৰ বিৰতিৰ পিছত বাহিৰত চৰকাৰ পক্ষৰ প্ৰবীণ কংগ্ৰেছী বিধায়ক মাননীয় শ্ৰী দেৱেশ্বৰ শৰ্মাই ৰাভাদেৱৰ গাত থপৰিয়াই ধন্য ধন্য বুলি প্ৰশংসা কৰিছিল। জন্ম 1909 চনত ঢাকাত। দেউতাক ইষ্টাৰ্ণ ৰাইফলৰ সুবেদাৰ মেজৰ। তেতিয়াৰ পূৰ্ববংগ আৰু অসমৰ গভৰ্ণৰৰ এডিগং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা। তেজপুৰৰ পৰা মেট্ৰিক পাছ কৰি কলিকতাৰ ছেণ্ট পলছ কলেজত নাম লগালেগৈ ৰাভাই। তাৰ পৰা ISC পাছ কৰি ৰিপন কলেজ লৈ গ'ল। কিন্তু কিছুদিন পিছত ৰিপন কলেজ এৰি থৈ কোচবিহাৰৰ ভিক্টৰিয়া কলেজলৈ আহিল আৰ্টছ পঢ়িবলৈ। কলেজীয়া জীৱনত ৰাভা আছিল দক্ষ খেলুৱৈ। কোচবিহাৰত থাকোঁতেই ৰাভা আকৃষ্ট হ'ল স্বদেশী আন্দোলনৰ প্ৰতি আৰু ক্ৰমে তেওঁ ছাত্ৰ সমাজৰ নেতা হৈ উঠিল। সেই সময়ত কোচবিহাৰত দুজন বিষয়াৰ বিৰুদ্ধে জনবিক্ষোভৰ সৃষ্টি হৈছিল। এজন আছিল হকিনছন আৰু আনজন আছিল ৰাজদৱান খাছকে। হঠাৎ এদিন পুৱা ৰাজপ্ৰসাদৰ প্ৰধান দুৱাৰত দেখা গ'ল আঠা মাৰি থোৱা এখন কাগজ। লিখা আছিল, ৰাজ্যে আছে 2টি পাঠা, 1টি কালো 1টি সাদা। ৰাজ্যেৰ যদি মংগল চাওঁ 2টি পাঠাই বলি দাও। এজন অসমীয়া ছাত্ৰই বঙালীত এনে সুন্দৰ চৰা লিখি প্ৰহৰীৰ চকুত ধূলি মাৰি একেবাৰে যে ৰাজদুৱাৰত লগাই থৈ আহিব পাৰে, তেনে কথা কোনে ভাবিব পাৰে? যিয়েই নহওক, পিছত কোচবিহাৰৰ পৰা ৰাভা বিতাড়িত হ'ব লগা হয়। চেঁচামুখত অনুষ্ঠিত সভা এখনৰ কথা। সভা আৰম্ভ হোৱাৰ আগতে এঘৰ মানুহৰ চোতালত গঞা ৰাইজৰ সমাগম হৈছে। ৰাভাক অনুৰোধ কৰা হ'ল স্বৰচিত গান শুনাব লাগে। হাৰমনিয়ামটো আগত লৈ তেওঁ গান জুৰিলে। মোৰ কবিতাৰ ছন্দ লাগি মোৰ সনৰে সপোন ভাঙেনে, হিয়া উজাৰি গোৱা ৰাভাৰ কণ্ঠই উপস্থিত গঞাৰ কলিজা স্পৰ্শ কৰিলে। সকলোৱে নিস্তব্ধ হৈ গান শুনি তাত প্ৰেৰণাৰে অনুপ্ৰাণিত হৈ সভাস্থলীত গৈ ঠাই ল'লে। ৰাভাই অৰ্থদান কৰিছিল মানুহৰ পূজাতহে। সোণৰ চামুচ মুখত লৈ পৃথিৱীৰ পোহৰলৈ আহিছিল বিষ্ণু ৰাভা। ভিডিঅ'টো কেনে লাগিছে কমেণ্ট নকৰাকৈ নাযাব আকৌ, কাৰণ আপোনালোকৰ লাইক কমেণ্টে আপোনালোকৰ কাৰণে নতুন নতুন জ্ঞানৰ সম্ভাৰ আনিবলৈ সাহস যোগায়। আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।